আমি প্ৰায় 14 দিন এটা ঘৰৰ ভিতৰত একেলগে কোনো নাই, অকল জুবিন দাই মই আছোঁ। ষ্টেজৰ ওপৰত মোক আহিবলৈ কৈছে গানটো দে, ডাবিং কৰিব লাগে। তো মই তেওঁ ভাষণ দিবলৈ দিয়া নিচিনাকৈ মাইক্ৰফোনটো দি গম নোপোৱাকৈ তেওঁ পেণ্টৰ পকেটত গানটো ভৰাই দিছোঁ। আৰু এতিয়া শেহতীয়াকৈ আপোনাৰ এই মেৰু মাইলে মই আগতে শুনিয়ে আছিলোঁ, অলপমান এতিয়া 1 ছেকেণ্ডৰ কাৰণে বজাওঁ, বেছি বজালে কপিৰাইট লাগি যাব। ক'ত গ'ল গানটো? বেছি বজাই দিলে কপিৰাইট লাগি যাব, এইটো নবজাওঁ এতিয়া। কিন্তু এই গানটো সৌমিতাৰ মানে মোৰ আটাইতকৈ প্ৰিয় গান। ধূলিকণাও হয়, কিন্তু এইটো এটা বেলেগ ভাল লাগে। থেংক ইউ। এই জুবিনদাৰ লগত কাম কৰা বা প্ৰথম জুবিনদাৰ লগত চিনাকিটো আগতে সেইটো শুনি লওঁ। প্ৰথম এইবিলাক গান কৰাৰ সময়তো জুবিনদাৰ লগত আপুনি বহুত ক্ল'জেই, কিন্তু প্ৰথম জুবিনদাৰ লগত মই জুবিনদাক আচলতে লগ পাইছিলোঁ, একেবাৰে সন্মুখৰ পৰা লগ পাইছোঁ মই ভায়লিনা ষ্টুডিঅ'ত। এইটো অলমষ্ট 2003-04 মানত, 3-4 হ'ব। তেতিয়া মই জাষ্ট নিউজ পেপাৰতো কাম কৰি আছোঁ। এনেকুৱা সময়তে লগ পাইছিলোঁ। মোৰ বন্ধু গৌতমে এটা বিহু এলবাম কৰিছিলে, মৌচমে সুৰ কৰিছিলে। তাতে ৰেকৰ্ডিং আছিলে কেইবি কথাত, আমি তেতিয়া প্ৰায় একেলগেই থাকোঁ। সি মোক ক'লে আহিবি, মই আচলতে তাক লগ ধৰিব আহিছিলোঁ। কিন্তু তাতে জুবিনদাক ষ্টুডিঅ'ত মই প্ৰথম লগ পাইছোঁ। তেওঁলোকে কিবা চিনেমাৰ কথা পাতি আছিলে, চিনেমা এখনৰ নামটো তেওঁ পাহৰি আছিলে, নামটো মনত পেলাব পৰা নাই। তেতিয়া মই পটককৈ নামটো কৈ দিছিলোঁ। তেতিয়া মোক ক'লে তই চিনেমা যাওঁ নেকি, কিবা এটা ক'লে আৰু। তাৰপিছত মোক তেওঁ চিনেমাৰ চিৰিজ দেখালে, কেইবি দেখালে। এণ্ড কিবা কাৰণে তেওঁক চাগে মোক মনত ৰাখিলে। তাৰপাছত মই এদিন আকৌ এনেকৈ অফিচৰ পৰা ঘূৰি আহোঁতে এনেকৈ এগালমান মোৰ স্কেটছ আছিলে হাতত। তেওঁ আকৌ ৰাস্তাত লগ পালোঁ তাতে ৰাজগড়ত। ক'ৰ পৰা আহিলি সুধিলে, মই বোলো এনেকৈ অফিচৰ পৰা আহিলোঁ, কাম কৰি আহিলোঁ। কি আনিছোঁ বুলি সুধোঁতে মানে ছবিখিনি মোৰ চালে, ভালেই ছবি আকৌ এনেকুৱা ধৰণৰ ক'লে। তাৰপাছত যন্ত্ৰ এলবামটো ৰিলিজ হোৱাৰ পিছদিনাখন গোটেই ৰাতিটো জুবিন দাই মই ঘূৰি ফুৰিছোঁ। ক'ৰবাত লগ পালোঁ আমি কেনেকৈ যাওঁ। সেই যন্ত্ৰ এলবামটো মোক যেতিয়া প্ৰথম শুনাইছে, তেতিয়া চাগে অসমৰ মানুহে পাইছেগৈ, এলবামটো পাইছেগৈ, কিন্তু শুনা নাই। গৈছে ৰিলিজ হোৱাৰ পিছদিনাখনি, নাই ৰিলিজ হোৱাৰ দিনাখনি ৰাতি। তেতিয়া ৰিলিজটো বেলেগটো, আজিকালি লগালগ পাই যায়। তেতিয়া ৰিলিজটো বেলেগ আছিল। তো তেতিয়া তেনেকৈ সেইটো আছিলে। তাৰপিছত লাহে লাহে আমি যেতিয়া গান কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ 2009 মানৰ পৰা, মই গপচপলৈ আহিলোঁ। তাৰপিছত মোক আকৌ চিনাকি হ'ল। কিন্তু তাৰপিছত লগ পাই থকা হ'লোঁ। তাৰপিছত জুবিন দা এনেকুৱা ধৰণৰ হ'ল, মোৰ মতে প্ৰায় আমি একেলগে থাকোঁ। আমি অৰূপ থাকোঁ, মই থাকোঁ, অনুৰাগ থাকে, নিৰূপল থাকে, বিতুপন থাকে। আমাৰ ৰুমটো এটা মানে অনবৰতে ফেক্টৰী টাইপ, গানৰ ফেক্টৰী টাইপ কাম চলি থাকে। কথাবিলাক আলোচনা হয় আৰু তেনেকৈ জুবিন দা কেতিয়াবা আহে আমাৰ ৰুমত থাকে, থাকিও দিয়ে কেতিয়াবা। তো তেনেকৈ থাকিলে, কিন্তু গান কৰা হোৱা নাছিলে। বাট গানবোৰ, মোৰ গানবোৰ যেতিয়া ওলাই থাকে, জুবিন দাই ক'ৰবাত শুনে, মোক প্ৰায়ে কয় তাৰমানে তই ভাল লিখ দেই, এইটো তই লিখিব লাগিব মোৰ কাৰণে, দিম তোক, ভাল লিখ দেই, এনেকৈ কৈ থাকে। চ' হঠাৎ মোক এদিন ফোন কৰিছে যে এখন চিনেমা এখন আহিছে এনেকৈ, তো টাইটেল চংটো তই লিখ। দেন সেই প্ৰথম গানটোৱে আছিলে ৰ'দৰ চিঠি, আকাশে দিয়ে ৰ'দৰ চিঠি। সেইটো আপুনি লিখা? সেইটো মই লিখা। সেইটো জুবিন দাই মই কৰাই প্ৰথম কাম। তাৰপিছত লাহে লাহে বাৰু হৈয়ে গ'ল আৰু। তাৰপিছত এটা তো গান যিমান গান বহুত কৰি থাকিলোঁ, কিন্তু তাত একে সময়তে আমাৰ মানে সম্পৰ্কটো এটা বেলেগ নিষ্ঠতালৈ ৰূপান্তৰিত হ'ল। মানে এনেই লিৰিচিষ্ট, মিউজিক কম্প'জাৰ নহয় আৰু নহয় আৰু একেবাৰে ঘৰুৱা ঘৰৰ, মানে মই জুবিন দাহঁতৰ ঘৰৰ নিচিনা, মানে মোৰ ঘৰৰ নিচিনা। তো তেনেকুৱাই হৈ থাকিলে। তো যেতিয়াই মন যায় তেতিয়াই মই যাব পৰা হ'লোঁ। একেবাৰে কাষত, মানে অনবৰতে আমি পাব পাৰে মানে পোৱা হয় আৰু এনেকুৱাই হৈ গ'ল। মানে কাম যিহেতু একেলগে কৰি থাকোঁ, 24 ঘণ্টা একেলগে থাকোঁ। তো এটা সময়তে যেতিয়া হেৰি হৈছে, সেইটো সময়ত আমি প্ৰায় 14 দিন এটা ঘৰৰ ভিতৰত একেলগে কোনো নাই, অকল জুবিন দাই মই আছোঁ। মানে কাৰ সময়ত 14 দিন বন্ধ হৈ আছিলে ন, চবফালে বন্ধ দি দিছিলে। 14 দিন একেলগে আছোঁ। তেনেকৈ মানে বহুত সময় পাৰ কৰা হ'ল ন। তো সেয়াই আৰু তেনেকৈ ধৰণে আমি কাম কৰি আছোঁ এতিয়ালৈকে। আৰু এইবিলাক গান লিখাৰ সময়ত বা কিছুমান এনেকুৱা স্পেচিয়েল কিবা মমেণ্ট আছে নেকি, যিটো মানুহে গম নাপায়? তেনেকুৱা মমেণ্ট লিখাৰ মমেণ্টটো বহুতেই আছে। মানে বিশেষকৈ আকাশে দিয়ে ৰ'দৰ চিঠিও এটা ইণ্টাৰেষ্টিং মমেণ্ট এটা আছে। সেইটো মমেণ্ট হৈছে প্ৰথম গান জুবিন দাই মোক লিখিব দিলে। দেন মই লিখিলোঁ আধামান। বাট কেতিয়া গানটো কৰিব, কি কৰিব, কি নকৰিব, সেইটো হোৱা নাই। চিনেমাৰ শ্বুটিঙো ষ্টাৰ্ট হোৱা নাই, এনেকুৱা ধৰণৰ কিবা। বাট হঠাৎ এদিন গানটো কৰিব লাগে, জুবিন দাই মোক ফোন কৰিলে যে বম্বেত আছে। ৰাতিপুৱা ফোন কৰিছে 5টামান বজাত, তই লিখিলি নে গানটো? মই লিখিলোঁ। তো মই আজি গাই দিব লাগিব, কাইলৈ শ্বুটিং কৰে বোলে, মই গৈ আছোঁ। মই তোক এটা কাম কৰিম, মই এয়াৰপৰ্টৰ পৰা বাহিৰে তোৰ তালৈ যাম, তাতে তোৰ তাতে কিবা এটা খাই ল'ম, খাই তই দুয়োটাই ষ্টুডিঅ'ত গৈ গানটো কৰিম। মোৰ আকৌ সেইদিনাখন সন্ধিয়া সময়ত কলাক্ষেত্ৰত এটা অনুষ্ঠান আছিল।
অঁ জুবিনে মোক ক'লে সেই অনুষ্ঠানলৈ মোকো মাতিছে এটা কাম কৰিম গান চান গাই পেলাই আমি দুটা একেলগে গুচি যাম অঁ মানে মই এংকৰ হয় মই গতিকে যাবই লাগিব এংকাৰিংটো মোৰ লাইফলৈ আহি গ'ল যিহেতু চবেই এংকৰ মানে এংকৰিং কৰিবলৈ মাতাই হ'ল তো সেইকাৰণে হ'ব মই তেতিয়া আপুনি 8টা বজাত পাই যাব পাই যাম বোলে 1টা বাজিলে 2টা বাজিলে 3টা বাজিলে 4টা বাজিলে 5টা বাজিলে নাই অহা তো মোৰ এইফালে মানে আছেই ন তাতে কাম গতিকে মই গুচি গ'লোঁ অঁ তো জুবিন দা কমিটমেণ্ট হৈ আছে যিহেতু গুচি তাক কৰিব লাগিব প্ৰগ্ৰেম থাকি যাব ন জুবিন দা আহিলে 7টা বজাত প্ৰগ্ৰেম দিলে ইমান সোনকালে আহিছে বিকজ আচলতে মোকে বিচাৰি আহিছে মইতো ষ্টেজত আছোঁ তাৰপিছত জুবিন দা মই ওপৰৰ পৰাই দেখাই দিলোঁ ইংগিতটো দিলোঁ 2 মিনিটমান বহিলে মই অহাৰ লগে লগে ষ্টেজলৈ মাতি দিলোঁ ষ্টেজলৈ মাতি দিয়া পিছত ষ্টেজৰ ওপৰত মোক আহিবলৈ কৈছে গানটো দে ডাবিং কৰিব লাগে তো মই পকেটত লৈ গৈছোঁ গানটো প্ৰিণ্ট কৰি তো মই তেওঁ ভাষণ দিবলৈ দিয়া নিচিনাকৈ মাইক্ৰফোনটো দি গম নোপোৱাকৈ তেওঁ পেণ্টৰ পকেটত গানটো ভৰাই দিছোঁ মই কৈছোঁ মই গৈ আছোঁ আপুনি যাওক তো আহি থাক ষ্টেজৰ পৰা নামি গ'লে তেওঁ বাহিৰে বাহিৰে ডাবিং কৰিছে পিছদিনাখন শ্বুটিং হৈছে এটা কামৰ প্ৰতি মানুহৰ কিমান হেৰি মানে সময়মতে কাম হ'ব লাগিব সেইটো কাৰণে তেনেকুৱা আছে দেন আমি হেৰিয়াৰ সময়তো এনেকুৱা হৈছে ৰত্নাকৰৰ সময়ত ৰত্নাকৰ মিউজিক কৰি আছোঁ হেৰি বেলেগ বেলেগ কামো চলি আছে ৰত্নাকৰ প্ৰায় আমাৰ কাঞ্চনজংঘাৰ ওচৰতে হৈছিলেতো গতিকে আমাৰ কিবা বেলেগ কামো চলি আছে আৰু বেলেগ চিনেমা গানো কৰি আছোঁ যোনদিনা মই কিবা কৰি আছিলোঁ কেইবাখনো চিনেমা কাম কৰি আছোঁ চ' যতীন দা হঠাৎ আহোঁতে মানে যতীন দা আহিয়েই পালে গান কৰা হোৱাই নাই তো জুবিনে মোক কৈছে পটাপট কৰি দে যতীন আহি পেলাই বহি আছে চ' মই ষ্টুডিঅ'ৰ ভিতৰতে উইদিন 5 মিনিটমানৰ পিছত ভিতৰতে চাগে এটা কথা কোৱা নাই লিখা এটা কথা কোৱা নাইতো সেনেকে লিখা ইমান কম সময়ত ইমান মানে গানটো খুব মৰম লগা গান মানে খুব কম সময়তে লিখা গান তাতে লিখি তাতে ডাবিং কৰি পটাপট একদম সোনকালে কৰি একদম পটককৈ কৰিছোঁ পটাপট এৰেঞ্জ কৰিছে কিবা কৰিছে